নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। এতিয়া পাই নেটৱৰ্কত ক্ষেত্ৰত বহুতে কৈ আছে যে তেওঁলোকে ফোন নম্বৰ ভেৰিফাই কৰিব পৰা নাই বা ফেচবুক একাউণ্ট ভেৰিফাই কৰিব পৰা নাই। কিন্তু ফেচবুক একাউণ্ট বা ফোন নম্বৰ ভেৰিফাই কৰাটো বহুত জৰুৰী। সেই জৰুৰী যে সেইটো আপোনালোকে বুজিব লাগিব, কাৰণ তেওঁলোকে অলপতে এখন নটিচ দিছে এটেনশ্যন বুলি যে অল মেম্বাৰ্ছ অফ PI নেটৱৰ্ক হু ডিড নট ভেৰিফাই দেয়াৰ একাউণ্ট বাই ফেচবুক অৰ ফোন নম্বৰ বিফৰ ফেজ 3 উইল লুজ অল PI। ডু ইট বিফৰ থাৰ্ড ফেজ। অৰ্থাৎ সোনকালে যদি আপোনালোকে নকৰে, থাৰ্ড ফেজ আৰম্ভ কৰাৰ আগতে যদি ফোন নম্বৰ ভেৰিফাই নকৰে, তেনেহ'লে আপোনালোকে পাই কইনবিলাক হেৰুৱাব। গতিকে ফেচবুক বা ফোন নম্বৰ কোনোবা এটা ভেৰিফাই কৰিলে হ'ব। এতিয়া আপোনালোকক মই সেইকাৰণে ক'বলৈ গৈ আছোঁ কেনেকৈ ফোন নম্বৰ ভেৰিফাই কৰিব। তেওঁলোকে সেইটো ভেৰিফাই কৰিবলৈ এটা বহুত চিম্পল কথা। আপোনালোকৰ ইমান একো অসুবিধা হ'ব নালাগে, খালি SMS পঠিয়াব লাগে। এতিয়া আপোনালোকে এই প্ৰফাইলত মুকলি কৰিলে, প্ৰফাইল যদি মুকলি কৰে দেখিব তাত লিখা আছে যে একাউণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ফোন নম্বৰ, ফেচবুক ভেৰিফিকেশ্যন, পাছৱৰ্ড। এতিয়া ইয়াত দেখিব যে ফোন নম্বৰ, ফেচবুক ভেৰিফিকেশ্যন বা পাছৱৰ্ড ভেৰিফিকেশ্যন হৈ গৈছে। কিছুমানে আকৌ এই তিনিটাৰ ভিতৰত এটাও কৰা নাই। কাৰোবাৰ ফোন নম্বৰো হোৱা নাই, ফেচবুকো হোৱা নাই বা পাছৱৰ্ডো কৰা নাই। পাছৱৰ্ড কৰাটো আৰু সহজ, নাজানো কেনেকৈ হোৱা নাই। প্ৰথমতে এতিয়া আপোনাক ক'বলৈ কৈছোঁ যে ফোন নম্বৰ কেনেকৈ ভেৰিফাই কৰিব। ফোন নম্বৰ ভেৰিফাই কৰিবলৈ আপোনালোকে আৰু এটা স্ক্ৰীণত দেখাই আছোঁ, তাত আপোনালোকে চাই ল'ব। প্ৰফাইলত যেতিয়া আপোনালোকে ক্লিক কৰিব, তেতিয়া মোবাইল নম্বৰৰ ভেৰিফাইৰ যি অপশ্যন আহিব, তাত আপোনালোকে ভেৰিফাইড ক্লিক কৰিব। গতিকে ফোন নম্বৰ ভেৰিফাই কৰিবলৈ ইয়াত গৈ পেলাই আপোনালোকে 1 নম্বৰটো আমাৰ বাবে জৰুৰী নহয়, 2 নম্বৰটো আপোনালোকে এটা আছে অট'মেটেড। সেইটো যোনটো নম্বৰৰ পৰা আপুনি ৰেজিষ্টাৰ্ড কৰিছে সেইটো নম্বৰৰ পৰাই আপুনি অট'মেটেডটো ষ্টাৰ্ট কৰিলে নিজে SMS গুচি যাব আৰু এইটো ভেৰিফাই হ'ব। আৰু যদি নহয় তেনেহ'লে মেনুৱেল ইনষ্ট্ৰাকশ্যন কৰিব লাগিব। আপোনালোকে SMSত আপোনাৰ কোড নম্বৰটো লিখি পেলাই আমেৰিকা বা অন্য দেশৰ নম্বৰ, যিকোনো দেশৰ নম্বৰলৈ দিলে, তাত থকা যিকোনো দেশৰ নম্বৰ দিলেই হ'ল, তালৈ SMS পঠিয়ালে হ'ল। তাৰ বাবে লাগিব আপোনালোকৰ ISD SMS পেক, আৰু নহ'লে মাত্ৰ 10 টকাৰ এটা ৰিচাৰ্জ, 10 টকাৰ টক টাইম ৰিচাৰ্জ। গতিকে SMS পেক আপোনালোকে লাগিব বুলি কথা নাই, টক টাইম এইটো দেখিব যে আপোনালোকৰ SMS পেকেজ 5 টকা মাত্ৰ খৰচ হৈছে। গতিকে বহুত বেছি টকা আপোনালোকৰ খৰচ নহয় SMS পঠিয়াবলৈ, খালি এইটো ISD SMS কাৰণে 5 টকা যায়। তাৰ কাৰণে আপোনালোকে 10 টকা দি পেলাই ৰিচাৰ্জ কৰিলে হ'ল। আৰু জিঅ'ৰ ক্ষেত্ৰত এটা ISD ৰিচাৰ্জ পেক আছে, এইটো 500 টকাৰ ওপৰ। সেইটো নকৰিলেও আপোনালোকে 10 টকা খৰচ কৰিও বা 20 টকা খৰচ কৰিও আপোনালোকে SMS কৰিব পাৰে। আৰু SMS আপোনালোকে মেনুৱেলি কৰিব পাৰে, তেওঁলোকে অট'মেটেড কৰিব লাগিব বুলি কথা নাই। এই দেখিছে যে ফোন নম্বৰ ছাকচেছফুলি ভেৰিফাই হৈ গ'ল। ইমান টান নহয়, আপোনালোকে যিমান ভাবি আছে সিমান টান নহয়। কিন্তু আপোনালোকে যদি অট'মেটেড নহয়, মেনুৱেলি কৰক। মেনুৱেলি SMS এটা পঠিয়াই দিয়ক, খালি 10 টকাৰ সেই ৰিচাৰ্জটো লাগিব, 10-20 টকাৰ টক টাইম ৰিচাৰ্জ লাগিব বা টপ আপ লাগিব। গতিকে আৰু এটা কথা, আপোনালোকে বহুতে মোলৈ ফোন কৰে, ফোন নকৰিব। আপোনালোকে ফোন কৰিলে মোৰ অসুবিধা হয়। গতিকে আপোনালোকে এটা হোৱাটছআপ গ্ৰুপ কৰিছোঁ, সেই হোৱাটছআপৰ গ্ৰুপটোৰ যোগেদি আপোনালোকে মোক যি সুধিব লগা সুধিব, বা তাত থকা অন্য পাইনিয়াৰসকলেও আপোনালোকক উত্তৰ দিব পাৰিব আপোনালোকৰ কি সমস্যা আছে। কিন্তু কিছুমানে বহুতে ফোন নম্বৰ বা ফেচবুক ভেৰিফিকেশ্যন কৰি থৈ দিছে, গতিকে তেওঁলোকে জানে কেনেকৈ কৰিব লাগে। গতিকে আপোনালোকক ধুনীয়াকৈ বুজাই দিব। গতিকে আজিলৈ এয়াই। আৰু ফেচবুক ভেৰিফাই কৰিবলৈ একেধৰণে কৰিব পাৰিব। আৰু আপোনালোকে মোৰ চেনেলটো আশা কৰোঁ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব
আৰু অন্যকো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাব ধন্যবাদ তেতিয়া আপোনালোকে নতুন নতুন খবৰবিলাক পাই থাকিব